হেল্ল' গাইজ, দিছ ইজ ইয়ৰ চিনতে। আমি বহুত দিন ফুৰিবলৈ যোৱা নাই, এতিয়া আজি ফুৰিবলৈ যাওঁ। নাগালেণ্ড ফালে ওলাই যাওঁ। নাগালেণ্ড ভাল লাগে মানে নাগালেণ্ড। আমি দুজন যাওঁ, সি যাব মই যাম। নাগালেণ্ড যাম, চংকি চাম, ধুনীয়াকৈ ঘূৰিম। চংকি বাৰু যাওঁ, যিমান দূৰ হয় যাওঁ আৰু গৈ চাওঁ। আপুনি ভিডিঅ'টো চাই থাকিব, আমি কলৈ যাওঁ কি কৰোঁ। অ'কে, চাই থাকক, কণ্টিনিউ। जाने हैं सब जी फिर भी बनाए बहाने लड़ना नवाबी जी देखे हैं सब जी फिर भी न समझे इशारे लड़ना नवाबी जी न समझे इशारे এতিয়া আমি আছোঁ নাগালেণ্ডত। আপোনালোকে পাহাৰটো দেখিব পাৰে হেৰি ভিডিঅ'ত সৰু নিচিনা, কিন্তু ইয়াৰ পৰা কমেও 400-500 ফুটৰ তলত আছে। মানে ইমানে ইয়াৰ ওচৰত থাকিয়ে কিবা এটা ভয় ভয় ভাৱ লাগিছে, গা শিহৰি গৈছে, মানে তেনেকুৱা অৱস্থা হৈ গৈছে। একদম নাগালেণ্ড বিউটিফুল নেচাৰ। চানডে স্পেচিয়েল। আপোনালোকেও পাৰিলে ফুৰিবলৈ আহিব নাগালেণ্ড। এনে এতিয়া আমি কলৈ যাম? হা, চাংকিলৈ যাম। চাংকি নেকি? ইমান ধুনীয়া বাগান, এইটো ৰবৰ বাগান নেকি? ৰবৰ খেতি কৰি দিছে। ইমান সুন্দৰ পৰিৱেশ। আমাৰ ইণ্ডিয়াতে সকলো বস্তু আছে, বাহিৰলৈ কেলৈ যাব লাগে? আমাৰ ইণ্ডিয়াৰ যিমান ষ্টেট আছে গোটেই সোপা ইমান সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া পৰিৱেশ। কাহানী শুনো ফাৰ্ষ্ট টাইম নাগালেণ্ড আহিছে যে, সেইটো কাৰণে কিবা এটা ভাল ফিল আহিছে, মজা ফিল এটা আহিছে। ইমান ধুনীয়া ধুনীয়া জেগাত ইয়াত আগতে আমি কমলা খাইছিলোঁ। জেগা এৰি মেলি আমি বেলেগ জেগালৈ যাব নালাগে। একচুৱেলি আমাৰ ইণ্ডিয়াতে বহুত জেগা আছে চাবলৈ। হেভি লাগিব, মজা লাগিব দেই। কি গছ ঐ? খেজুৰ নেকি? খেজুৰৰ বাগান। কি হ'ল, জংঘল জংঘল ভাঙি দিলে। ইয়াতে কিবা খেতি কৰিব চাগে, ঝুম খেতি। क्या नज़ारा है ना यार। ये क्या है? কি ছোৱালীৰ পাবলৈ মহিমা, যাবলৈ মন যায় জানা নাগালেণ্ড কহিমা। নাম্বাৰ 1, লাভ ইউ নাগালেণ্ড। ভাল লাগিছে নাগালেণ্ড আহি। মোৰো ঘৰ মানে এনেকুৱা পাহাৰত থকা হ'লেতো কি মজা হ'লেহেঁতেন, হেভি হ'লেহেঁতেন। এটা ঝুম খেতি কৰিব কাটি দিছে, ঝুম খেতি। মানে ঘৰটো নাগালেণ্ড চাইডে হ'ব লাগিছে। ইয়াতে কি হ'ল, লেণ্ডশ্লাইড হ'ল নেকি? ডেঞ্জাৰ দেখোন, খাতাৰনাক হৈ আছে দেই। জীৱনত চবৰে মানে কাম চাম থাকে, কাম চাম থাকিলেও মানে গোটেইসোপা যে কিবা এটা আজৰি সময়ত মানে ওলাই আহিব লাগে। আজিকালি ল'ৰাবোৰক কৈছোঁ, মানে ল'ৰাবোৰে আজিকালি কি হয়, এনে শুই মোবাইল চাই থাকে। তাতকৈ অলপ কিবা এটা টাইম পালে, পইচা এটকা দুটকা ঘৰৰ পৰা খুজিলে, যদি ফুৰিবলৈ যাম বুলি ক'লেতো কোনো নিদিয়া নহয়। ফুৰিবলৈ মানে তেনেকৈ ফুৰিবলৈ নহয়, কেতিয়াবা কাটচিট ফুৰিবলৈ গ'লে পইচা বিচাৰিলে ঘৰৰ মানুহে নিদিওঁ বুলি নকয়। সেইটো কাৰণে
যোনটো জেগাত যায় একদম ভাল প্লেচ এটা ডিচাইড কৰি লৈ মানে যাব লাগে তেনেকুৱা প্লেচবোৰত। মানে এনেই বহি থাকি ঘৰত হেৰি কৰি থাকি লাভ নাই, সেইটো কাৰণে ওলাই আহি চাব লাগে এনেকুৱা জেগাবোৰত। ভাল জেগা, এক্সপ্ল'ৰ কৰিলে কিবা এটা ভাল লাগে। লাগিলে পইচা নোপোৱক, লাগিলে ভিডিঅ' এটাই বনাই মেলি থৈ দিয়া, তাৰপিছত তুমি চাবাগে হেৰিত, তোমালোকে মানে চাবাগে ইয়াৰ আজি 10 বছৰ 5 বছৰ মূৰত চাবাগে কেনেকুৱা হ'ব সেই ভিডিঅ', কিবা এটা ভাল লাগিবগৈ তোমাৰ নিজকে চাই। ভিডিঅ' 10 বছৰৰ আগত বা 5 বছৰৰ আগত কেনেকুৱা আছিলে সেইটো চাই মেলি কিবা এটা ভাল লাগিব। সেইটোৱে সেইটো কাৰণে আমি ওলাই আহিলি ইয়াতে ফুৰিবৰ কাৰণে, কিবা এটা ভাল লাগিলে ইয়াত ফুৰি মানে মনটো অলপ ফূৰ্তি হৈ যায়, হেভি হৈ যায়। পাহাৰ ওপৰত আকৌ এই মাটিখিনি আকৌ প্লেন হৈ আছে। আকৌ ইয়াতে মাটিখিনি থাকোঁ নেকি? মাটিখিনি থাকিলেও থাকিব পাৰি। হেভি জেগা, প্লেন জেগা, পাহাৰৰ ওপৰত আছে কিন্তু একেবাৰে মজা প্লেন, নাম্বাৰ 1 জেগা। সেই ওপৰত গীৰ্জাঘৰ এটা ये क्या है? এতিয়া তললৈ নামি যাম। নাই পিনিকা তলৰ পৰা আহোঁগৈ এপাক। বৰ ডেঞ্জাৰ জেগা দেই, কিবা এটা ভাল লাগে। পাহাৰ বগাই বগাই চেনিমাই কপ ফুলানি দিম চেনিমাই খোপাতে খোপাতে গুজিল তই। ভেৰি আমেজিং, মষ্ট বিউটিফুল। কিবা এটা ভাল লাগে এনেকুৱা পাহাৰীয়া জেগাত আহিলে। মোৰ মনটো কিবা এটা ভাল লাগে, হেভি লাগি যায়। আপোনালোকো আহিব ইয়ালৈ প্লেচ এক্সপ্ল'ৰ কৰিবলৈ। আহি পালোঁ। হৈ তাৰ পৰা আহি আহি ইয়ালৈ পালোঁগৈ। ইয়াত পাই গ'লোঁ মই। ডিজে নাগালেণ্ড, বিউটিফুল বিউটিফুল প্লেচ। তাৰ পৰা বাট এটা আছে, এনেকৈ গৈ মেলি এনেকৈ আকৌ তালৈ উঠি গৈছে। ইয়াতে একচুৱেলি পাহাৰৰ যিমান গছ গছনি আছে কাটি দিলে। ইয়াত ঝুম খেতি কৰিব চাগে, মানে ইয়াতে খেতি কৰিব হ'লে মানে গছ গছনি কাটি মেলি খেতি কৰিবলগীয়া হয়। ইয়াতে মানে পাহাৰততো গছ গছনিয়ে বেছি ন, গছ গছনি বেছি হোৱাৰ কাৰণে ইয়াতে কাটি মেলি ঝুম খেতি কৰে আৰু। এতিয়া মই আকৌ গৈছিলোঁ ওপৰলৈ। একদম নাম্বাৰ 1 দেই, নাম্বাৰ 1 প্লেচ। কিবা এটা ভাল লাগিলে মোক আহি ইয়াত, কিবা এটা মানে সঁচাকৈ ভাল লাগিল। এতিয়া মই উঠি উঠি গৈ আছোঁগৈ আৰু এনেকৈ সেই ওপৰলৈ।
रे बाप इतना कठिन दिलों के मिलने की बाप रे नामोते नामिब ভাল আছিলে মুঠতে এতিয়া পাইছোগে মছলা लम्हा ये थम जाने की साहिब जी जाने हैं सब जी फिर भी बनाए পাই গ'লগে ৰাস্তালৈ বাইক ষ্টাৰ্ট কৰি যাওঁগে আৰু বৈ কেনেকুৱা লাগিলে মজা বঢ়িয়া হেভি লাগিলে নে দুবাৰ হৈ গ'ল বাৰু আজিলৈকে আৰু যাম বাৰু এবাৰ হেৰিত যাম ষ্টাৰ্ট অফ কৰি মেলি আমি এনেকৈ যাব পাৰিম জয় ভোলেনাথ মহাদেৱ জয় ভোলেনাথ শম্ভু ষ্টাৰ্ট অফ কৰি গৈ আছে নাম্বাৰ 1 প্লেচ দেই 1 কিলোমিটাৰমান আমি আহিলোঁ ষ্টাৰ্ট অফ কৰি এতিয়া 2 কিলোমিটাৰ হৈ যাব আৰু ষ্টাৰ্ট অফ কৰি কৰি Wow! Heavy! Heavy driver. Yeah, it's not good. তেল লৈ যোৱা আগলে আগলে হলো এইখন এখন হোটেলতে খাবলৈ আহি গ'লোঁ আৰু আমি ভাত আহি গ'ল ভাত খালোঁ ভাত খাই ওলাই আহিলে এতিয়া ভাত খালেনো কি হ'ব এতিয়া আমি 620 টকা খাই দিলোঁ নহয় ভাত মানে দিনটো 620 টকা হৈ গ'ল ভাতৰ জিন্দগীত আমি খায়ে পোৱা নাছিলোঁ ইমান দামী বস্তু অকল ভাত আৰু মাংস এই দুটা মানে ব্ৰইলাৰ মাংস আছিলে তাকে ব্ৰইলাৰ মাংস সেই গোটেই পৰা মিলাই মানে 620 টকা হৈ গ'ল মানে ইমান দাম যি কি নহওক আইচ বেয়া চেয়া নহ'ব আৰু আমি চাংকি যাম বুলি আহিছিলোঁ কিন্তু নোৱাৰিলোগৈ যাবলৈ সময় নহ'ল ইয়াৰ পৰা আমি সুধিলোঁ যে আছাম ৰাইফল কেম্প এটা আছিলে কেম্পটো সুধিলোঁ যে কৈছে তাৰ পৰা আকৌ 40 কিলোমিটাৰ সোমাই যাব লাগে সেইটো কাৰণে নগ'লোঁ আৰু 40 কিলোমিটাৰ বেলেগ এদিন কেতিয়াবা যাম